অহা কালিলৈ অৰ্থাৎ ২ জুন তাৰিখে অসমৰ ছবিগৃহত মুক্তি পাবলগীয়া শ্ৰী ৰঘুপতি নামৰ ৰবি শৰ্মাৰ ছবিখন উপভোগ কৰিবলৈ সমগ্ৰ অসমবাসীয়ে আশাৰে বাট চাই আছিল। কিন্তু শেহতীয়াকৈ পোৱা খবৰ অনুসৰি ৰঘুপতি ছবিখন মুক্তিত নিষেধাজ্ঞা দিলে ন্যায়ালয়ে। প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি উলংঘাৰ অভিযোগ উঠিছে। শৈলেন শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত গোচৰ তৰিছিল আৰু আজি শুনানিৰ অন্তত ছবিখন মুক্তিত বাধা প্ৰদান ন্যায়াধীশৰ। আৰু এই ক্ষেত্ৰত ৰবি শৰ্মাৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। আহকচোন আমি শুনো ৰবি শৰ্মাই কি ক'লে। বুলিব বিচাৰিছোঁ তাৰমানে কথা হৈছে যে আজি এখন চিনেমাৰ প্ৰডিউচাৰ হিচাপে চাৰ্টিফিকেশ্যন এখন দিয়া হৈছে শ্ৰী শৈলেন শৰ্মাৰ নামত চাৰ্টিফিকেশ্যন আছে। আৰু যেতিয়া এই চাৰ্টিফিকেশ্যনখন দিয়ে তেতিয়া চেঞ্চৰ বোৰ্ডে কমপ্লিট ভেৰিফিকেশ্যনৰ এটা ছেট বিচাৰে আমাৰ পৰা। তেওঁলোকে বিচাৰিব তেখেতৰ এড্ৰেছৰ পৰা আৰম্ভ কৰি তেখেতৰ চিনেমাখন কাৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছে, ৰঘুপতি বা শ্ৰী ৰঘুপতি দুইখন যে একেই বস্তু, তাৰে এখন এফিডেভিটৰ পৰা আৰম্ভ কৰি ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট, তেওঁৰ এগ্ৰিমেণ্ট এক্টৰৰ লগত, তেওঁৰ এগ্ৰিমেণ্ট ডিৰেক্টৰৰ লগত, তেওঁৰ কপিৰাইটৰ তেওঁৰ তাত কপিৰাইট আছে নে নাই, এই গোটেইবোৰ বস্তু চাই প্লাছ তেওঁ কিমান খৰচ কৰিছে চিনেমাখনত, তাত তেওঁলোকে কি ধৰণে কেনেকৈ পে'মেণ্ট কৰিছে, ভাউচাৰ্ছ তেওঁৰ নামত আছে নে নাই, এই গোটেই বস্তুবিলাক চেক কৰি পেলাই চেঞ্চৰ বোৰ্ডে চাৰ্টিফিকেট এখন দিয়ে। গতিকে সেই চাৰ্টিফিকেশ্যনৰ থাকোঁতে আচলতে অ'নাৰশ্বিপ লৈ পেলাই কোনো ধৰণৰ বিতৰ্ক হ'বই নালাগে। আৰু যিহেতু আপোনালোকে গম পাইছে যে আজি আমাৰ প্ৰিমিয়াৰ শ্ব', আজি ৩টা বজাত তেওঁলোকে এখন পাব্লিক কৰিছে, তাৰ ডাইৰেক্ট উদ্দেশ্যটো এইটো যে আমাক হেৰাছমেণ্ট কৰিব লাগে। গতিকে বাকী কথা একোৱেই নাই। আৰু এটা কথা ৰৈ কওঁ, এয়া আপোনাৰ যিখন হেৰি হয়, আপোনাৰ কি কয় টাইটেল শ্ৰী ৰঘুপতিৰ যে টাইটেলটো হ'ব লাগে, টাইটেলটো ফিল্ম চাৰ্টিফিকেট এইটো কি আছিলে গোটেইখিনি, এইটো মই এছ'চিয়েশ্যনৰ মেম্বাৰ হয়, এইখন প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ পৰা মোক চাৰ্টিফিকেট দিছে। এইখন চিনেমা শ্ৰী ৰঘুপতি হিচাপে মোৰ নামত ৰেজিষ্টাৰ আছে। চাওক আপোনালোকে এইখন ভালকে চাওক, টাইটেল বুলি কয়। টাইটেলটো মানে আপোনাৰ মাটিটো আপোনাৰ যিটো এটা নাম থাকিব, এইখন চাৰ্টিফিকেট দিছে আপোনাৰ ভাৰত চৰকাৰৰ এটা। এইখন ভালকে চাওক প্লিজ, এইখন কাৰ লগত আছে, কিয় কাৰ লগত দেখাওক, চাওক যদি দেখাব পাৰে দেখাওক। তেখেতে ক'লে দাবী কৰিছোঁ এইখন চাৰ্টিফিকেট দিবলগীয়া হ'ব পাৰে, মোৰ মেম্বাৰশ্বিপ আছে। কিবা কিবি মই কৰিছোঁ যিমান দূৰ পাৰিছোঁ। এইখনটো আপোনাৰ এইখনটো মোক দিছে, চেঞ্চৰ বোৰ্ডে দিছে, মোক থিয়েটাৰ ৰিলিজ কৰিব দিছে, মোক দিছে। আৰু ষ্টে অৰ্ডাৰটো আছে মোৰ ৰেজিষ্টাৰ। গতিকে এইটো মই অহাকালি ক'তো যাম, জানে আইনতটো আৰু বেলেগ বেলেগকে হ'ব দিবি। গতিকে গোটেই বস্তুটো বেচলেছ আচলতে। আৰু এটা কথা মানে মই মোৰ ব্যক্তিগত মোৰ যিটো অভিজ্ঞতা তাৰ পৰা শিকা কথাখিনিয়ে কৈছোঁ যে এখন চিনেমা বেন কৰিবলৈ হ'লে আপোনাৰ তেওঁলোকে এটা পাৰ্টি কৰিব লাগিব চেঞ্চৰ বোৰ্ডত, কাৰণ চেঞ্চৰ বোৰ্ডে এটা পাৰ্টি হ'ব যিয়ে চিনেমাখন বেন কৰিব। ননজনে মানে মোক পাৰ্টি কৰিব লাগিছিলে, কিন্তু মোৰ নামত চেঞ্চৰৰ পৰা তেওঁলোকে দৰখাস্ত ল'ব লাগিছিলে, গৈ আছে আজিকালি RTI মাৰিলে পায়। এইখন চিনেমা মোৰ হয় নহয়, আপোনালোকে ভালকে চাওক, এইখন অৰিজিনেল চাৰ্টিফিকেট। তেওঁলোকে পাৰ্টিচিপেশ্যনৰ তেখেতকো নটিচ এখন দিয়া নাই, তেওঁকো পাৰ্টি এটা বনোৱা নাই। গতিকে এনেকুৱা বেচলেছ কথা ওলোৱাই আজি আমাৰ যিটো লোকচান হৈছে, যদি কাইলৈ তেওঁলোকৰ আমাৰ তেওঁলোকৰ কাৰণে যদি আমাৰ শ্ব' পিছুৱাবলগীয়া হয়, তেতিয়াহ'লে আমি কিন্তু মহামান্য আদালতৰ ওচৰত আমি ক্ষতিপূৰণ বিচাৰি আমি যাবই লাগিব। গতিকে আজি তেওঁলোকে যিটো ধৰণৰ এটা অপপ্ৰচাৰ চলাইছে, ই আমাৰ চিনেমাখনক ক্ষতি কৰিব বুলি আমাৰ মনত ভাৱ হৈছে। যিহেতু আজি আমাৰ প্ৰিমিয়াৰ শ্ব' আজি সুন্দৰকৈ পাৰ হৈ যাব, কাইলৈ দৰ্শক যিসকলে টিকেট ক্ৰয় কৰিছে মই তেওঁলোকক আস্থা দিব বিচাৰিছোঁ যে মহামান্য আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকে ডেফিনেটলি আমাক ছাপোৰ্ট কৰিব। কালি আমাক ভাল এটা সিদ্ধান্ত আমাক দিব, অৰ্ডাৰ এটা দিব। গতিকে মোৰ সকলো শুভচিন্তক যিসকল আছে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ কনচাৰ্ণৰ কাৰণে, আৰু মিডিয়া মানুহখিনিকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এইখন সুযোগ দিলে আমাক এই কথাখিনি কোৱা।